নমস্কাৰ, মই ফণিতাই সকলোকে স্বাগতম জনাইছোঁ। হোলীৰ বিষয়ে ক'বলৈ লৈছোঁ আজি। হোলী হ'ল আমাৰ সৰ্বভাৰতৰ এক অনন্য উৎসৱ, ৰঙৰ উৎসৱ, যি ৰঙৰ উৎসৱে আমাৰ মাজলৈ একতাৰ সেতু কঢ়িয়াই আনে। অকল হিন্দু ধৰ্ম বুলিয়েই নহয়, হোলীয়ে গোটেই ভাৰতৰ বিভিন্ন ধৰ্মৰ মানুহৰ মাজতো এটা একতাৰ বান্ধ কৰি তোলা দেখা যায়। এই হোলী বা ফাকুৱা কেতিয়া পালন কৰা হয়? ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। অসমত ইয়াক দৌল উৎসৱ বা মদনোৎসৱ আদি নামেৰেও জনা যায়। হিন্দুসকলৰ দেৱতা কৃষ্ণ নাইবা বিষ্ণুক কেন্দ্ৰ কৰি এই হোলী উৎসৱ বা ফাকুৱা উৎসৱ পালন কৰা হয়, য'ত কৃষ্ণই গোপী ৰাধাৰ লগতে অন্যান্য গোপীসকলৰ লগত ফাকু খেলিছিল। ইয়াৰ উপৰি অন্যান্য কিছুমান পৌৰাণিক আখ্যানো ইয়াতে জড়িত হৈ থকা দেখা যায়। তেনে এটা আখ্যান হ'ল হোলিকাৰ আখ্যান। হোলিকা হ'ল হিৰণ্যকশিপুৰ ভনীয়েক। আপোনালোকে নিশ্চয় প্ৰহ্লাদৰ নাম শুনিছে। সেই প্ৰহ্লাদ যে আছিল বিষ্ণু ভক্ত, প্ৰহ্লাদ বিষ্ণু ভক্ত হোৱাৰ বাবে তেওঁৰ দেউতাকে তেওঁক মাৰিব খুজিছিল, অৰ্থাৎ হিৰণ্যকশিপুৱে বিভিন্ন প্ৰয়াস কৰিছিল। তাৰ ভিতৰত ভগ্নী হোলিকাক তেওঁ নিৰ্দেশ দিছিল যে প্ৰহ্লাদক জুইত যাতে পুৰি পেলাই মাৰি পেলায়। কিন্তু যেতিয়া প্ৰহ্লাদক কলাত তুলি পেলাই ভনীয়েক হোলিকাই জুইত এৰি কৰিছিল, তেতিয়া প্ৰহ্লাদ বাচি গৈছিল আৰু আনটোফালে হোলিকাৰ দাহন হৈছিল। হোলিকাৰ মৃত্যুৰ আগমুহূৰ্তত প্ৰহ্লাদৰ ওচৰত ক্ষমা ভিক্ষা কৰে আৰু তেতিয়া প্ৰহ্লাদে ক্ষমা কৰি পেলাই তেওঁক বৰ দিয়ে যে প্ৰতি বছৰে তেওঁক স্মৰণ কৰিব হোলিকাক। আৰু এইদৰে এই হোলিকা শব্দটোৰ পৰাই হোলী শব্দটো অহা বুলি পণ্ডিতসকলে ক'ব খোজে। আৰু সেইকাৰণে কি কৰা হয়, এই হোলীৰ আগদিনাখন হোলিকাক স্মৰণ কৰি হোলিকা দাহন কৰা হয়। আৰু এইটোৱে হ'ল হোলিকাৰ কাহিনী। অসমত ফল্গু উৎসৱৰ পাতনি মেলিছিল মহাপুৰুষ শংকৰদেৱে, আৰু তাৰ উপৰি গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত এই উৎসৱৰ অতি উলহ মালহেৰে পালন কৰা হয় আৰু সকলোৱে ৰং সানি আনন্দ প্ৰকাশ কৰে। যিয়ে নহওক, এই আনন্দ উৎসৱে সকলোৰে মাজলৈ একতাই কঢ়িয়াই অনাটো আমি কামনা কৰোঁ, আৰু যিয়ে আমাৰ ভাৰতীয় অনৈক্যৰ মাজতো ঐক্য যিটো আমাৰ আছে, সেইটো বস্তু প্ৰকাশিত কৰে। আজি তথ্যখিনি আপোনালোকে কেনে পালে জনাব। আৰু এনেকুৱা নতুন নতুন তথ্য লৈ মই ফণিতাই পুনৰ আহিম। আজিলৈ এইখিনিতে সামৰণিছোঁ। ধন্যবাদ।